মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 2ৰ ইংৰাজী বিষয়ৰ লেচন নাম্বাৰ 1ৰ ওপৰত ক্লাছটো দিম। আহাচোন আৰম্ভ কৰোঁ। প্ৰথমতে তোমাক মই ইংৰাজীতে এবাৰ তোমালোকক গাই শুনাম। তাৰপিছত শব্দ অৰ্থখিনি মই তোমালোকক কৈ দিম আৰু শেষত ইংৰাজী আৰু অসমীয়া দুয়োটাতে ভালদৰে বুজাই দিম। আহাচোন আৰম্ভ কৰোঁ। Let's recite the toy man. Toys, toys, toys. Who will buy my toys? Some for boys, some for girls. Toys, toys, toys. এতিয়া তোমালোকক শব্দৰ অৰ্থকেইটা কৈ দিম। Let's recite মানে আবৃত্তি কৰোঁ বা গাওঁ আহা। The toy man, toy মানে হৈছে পুতলা, মেন মানে মানুহ, আৰু ডিটো সদায় নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে ইংৰাজী গ্ৰামাৰত ব্যৱহাৰ কৰা হয়, যিটো ইংৰাজীত কোৱা হয় ডেফিনিট আৰ্টিকল আৰু অসমীয়াত কোৱা হয় নিৰ্দিষ্টতাবাচক প্ৰত্যয়। ইয়াৰ বিষয়ে তোমালোকে পিছলৈ জানিবলৈ পাৰিবা। Who will buy my toys? Who মানে হৈছে কোন বা কোনে, আৰু ইয়াত যে দিছে তোমালোকক ডবল এল দুটা, হু আৰু ডবল এল দুটাৰ মাজত এটা ঊৰ্ধ্ব কমা মানে ওপৰত দিয়া এটা কমা, সেই কমাটো দিয়াৰ পিছত কি হৈছে ডবল এল দিছে, মানে WILL উইলৰ শ্বৰ্ট ফৰ্মটো তেনেদৰেই লিখা হয়। WIটো ইয়াত লুকাই আছে, মানে WI সলনি ঊৰ্ধ্ব কমাটো দিলে আৰু ডবল এল দিলে, মানে হু উইল, যিটো উইলটো হ'ল তোমালোকে পিছলৈ জানিবলৈ পাবা যে টু বি ভাৰ্ব বুলি কোৱা হয়। এইটো ভৱিষ্যৎকাল বা ফিউচাৰ টেন্সৰ টু বি ভাৰ্ব। বাই মানে হৈছে কিনা, মাই মানে মোৰ, টইজ মানে পুতলা ক'লোৱেই, কিন্তু টইজ বুলি কওঁতে সদায় বহু বচনত আছে। তোমালোকে এটা কথা মনত ৰাখিবা যে টয় বুলি ক'লেই পুতলা একবচন, কিন্তু বহু বচন বুজাবলৈ হ'লে শেষত এছ যোগ কৰা হৈছে, মানে পুতলাবিলাক। চাম মানে হৈছে কিছুমান, ফৰ মানে হৈছে বাবে বা কাৰণে, বয়জ মানে ল'ৰাবিলাক। বয় মানে হ'ল ল'ৰা, কিন্তু ইয়াত বহু বচনত আছে, মানে শেষত এছটো যোগ কৰা হৈছে, সেইকাৰণে ল'ৰাবিলাক। আৰু গাৰ্লছটো আছে বহু বচনত বা প্লুৰেল নাম্বাৰ। গাৰ্ল মানে ছোৱালী, গাৰ্লছ মানে ছোৱালীবিলাক। বহুতক বুজাবলৈ সদায় বহু বচন ব্যৱহাৰ কৰা হয়, সেইকাৰণে ইয়াত এছটো যোগ কৰা হৈছে। আকৌ শেষত ক'লে টইজ। এতিয়া তোমালোকক সম্পূৰ্ণকৈ বুজাই দিম। দ্য টয় মেন, যিজনে পুতলা বনায় বা আৰু বিক্ৰী কৰে, সেইজনকে কোৱা হয় টয় মেন বুলি। সেইজনে কৈছে কি বুলি, যে টইজ, পুতলা। আৰু তোমালোকে এটা মন কৰিবা যে ইয়াত এটা টইজৰ মাজত এটা চিহ্ন বা চিন দিয়া হৈছে, এডাল চিধাকৈ আঁচ টানি তলত ফুট, এই আঁচটোক কোৱা হয় অসমীয়াত ভাৱবোধক চিন বা চিহ্ন, আৰু ইংৰাজীত কোৱা হ'ব এক্সক্লামেশ্যন মাৰ্ক। ইয়াৰ বিষয়ে তোমালোকে যেতিয়া ইংৰাজী গ্ৰামাৰ পঢ়িবা তেতিয়া ভালদৰে জানিবলৈ পাৰিবা। হু উইল বাই মাই টইজ, ইয়াতো আৰু এটা চিহ্ন আছে তোমালোকক। হু উইল বাই মাই টইজৰ শেষত এই চিহ্নটো কোৱা হয় প্ৰশ্নবোধক চিন বা চিহ্ন, আৰু ইংৰাজীত কোৱা হ'ব ইণ্টাৰগেশ্যন। যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া এই চিহ্নটো ব্যৱহাৰ কৰা হয়।
হু উইল বাই মাই টয়ছ মোৰ পুতলাবিলাক কোনে কিনিব চাম ফৰ বয়জ কিছুমান ল'ৰাবিলাকৰ কাৰণে চাম ফৰ গাৰ্লছ কিছুমান ছোৱালীবিলাকৰ কাৰণে টয়ছ 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 পুতলা 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 বুলি মানে যিজনে পুতলা বিক্ৰেতা বা বনাওঁতা যি বনায় সেইজনে চিঞৰিছে